নিম্ন প্ৰাথমিক শিক্ষক সংস্থাৰ যি আজি 22 জুলাই তাৰিখে যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ঘোষণা কৰিছিলোঁ অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ প্ৰাংগণত সেয়া আমি তাৎক্ষণিকভাৱে স্থগিত ৰাখিছোঁ কাৰণ যোৱাকালি দেওবাৰ দিনটোত আমাৰ সঞ্চালিকা মহোদয়ে আমাৰ লগত যোগাযোগ কৰি আমাক আমন্ত্ৰণ কৰিছে তেখেতৰ লগত মাননীয় শিক্ষামন্ত্ৰীৰ লগত কথোপকথন হৈছে বাৰ্তালাপ হৈছে আৰু সেই বাৰ্তালাপৰ ওপৰত ভিত্তি কৰি তেখেতে আমাক এটা আহ্বান জনাইছে আগ্ৰহ কৰিছে যে আপোনালোকে আন্দোলন কৰিব নালাগে কালিৰ দিনটোত গতিকে আন্দোলনটো আপোনালোকে স্থগিত ৰাখক বা বাতিল কৰক আৰু আমাৰ লগত আলোচনা কৰক আন্দোলনৰ দাবীবোৰ কি আমাৰ দাবীসমূহ আছিলে আমি যোৱা 5 ফেব্ৰুৱাৰী 2021 চনত আমি প্ৰাদেশিকৰণৰ নামত টিউটৰ সজোৱা হৈছিলে প্ৰাদেশিকৰণৰ নামত এনে আগতে যিটো নিয়ম আছিলে শিক্ষকৰ এজন অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰী এটা মৰ্যাদা পাইছিলে কিন্তু এইবাৰৰ প্ৰাদেশিকৰণত দেখা গৈছিলে যে আমি টিউটৰ সজোৱা হৈছিলে আৰু 2800 টকাৰ এটা সামান্য পাৰিতোষিক দি থকা হৈছে যিটোৰ পৰা আমি পৰিত্ৰাণ বিচাৰি বিগত সময়ত আমি আন্দোলনৰ নিচিনা বহুত কাৰ্যসূচী কৰিছিলোঁ কিন্তু চৰকাৰে কোনো এটা পদক্ষেপ আমি দেখা পোৱা নাই যাৰ বাবে আমি যোৱা 23 চনৰ 12, 13 আৰু 14 ডিচেম্বৰ তাৰিখে এই স্থানতে 3 দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু আজি পুনৰ আমি এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছিলোঁ কিন্তু আজি চাওঁ আমি এতিয়া আমাক সঞ্চালিকা মহোদয়ে মাতিছে তেখেতৰ পৰা আমি ৰিটেন এটা পত্ৰ আমাক প্ৰেৰণ কৰিব আৰু 26 জুলাই তাৰিখৰ আমাৰ শিক্ষামন্ত্ৰীৰ লগত এক আনুষ্ঠানিক আলাপ আলোচনা হ'ব য'ত নেকি আমি আমাৰ দাবীবোৰ পূৰণৰ বাবে উপস্থাপন কৰিম শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ লগত এই বিষয়ে আলোচনা কৰিছিল নেকি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত একাধিকবাৰ এই বিষয়ত আলোচনা হৈছিলে কিন্তু তেনেকৈ আনুষ্ঠানিকভাৱে হোৱা নাছিলে যিটো আনুষ্ঠানিকতাভাৱে আমি আজি আমন্ত্ৰণ পাম বুলি আমি গৈ আছো সঞ্চালিকা মহোদয়ালৈ কিন্তু মুখ্যমন্ত্ৰী দুৰ্ভাগ্যৰ বিষয় মুখ্যমন্ত্ৰীৰ লগত কিন্তু আজি 3 বছৰে আমি এই সংস্থা টিউটৰ হোৱাৰ পিছৰে পৰা আমি অনেকবাৰ প্ৰায় 50 বাৰতকৈ বেছি ইমেইল বা বিভিন্ন ডাক যোগে আমি প্ৰেৰণ কৰিছোঁ তেখেতৰ পৰা 1 মিনিট 2 মিনিট সাক্ষাৎ বিচাৰি কিন্তু আজিলৈকে এই সংস্থাৰ তেখেতে 1-2 মিনিট আমি সেই সাক্ষাৎটো পোৱা নাই সেয়া তাৰ বাবে আমি নিজেই অলপ লজ্জিত হৈ আছোঁ গতিকে অনাগত দিনত শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আমি যদি সমস্যা সমাধান পাই যাওঁ তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰীৰ লগত পুনৰ আমি সাক্ষাতৰ বাবে হয়তো প্ৰয়োজন নহ'ব পাৰে আৰু যদি নহয় তেতিয়া আমি শিক্ষামন্ত্ৰীৰ ওচৰত আমি আমাৰ দাবীটো এই পূৰণ কৰিবৰ কাৰণে যলৈকে যাব লাগে মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাব লাগে যদি আমি তেখেতৰ ওচৰত যাব পাৰোঁ তাৰ বাবে আমি তেখেতক আমি আহ্বান জনাম আমাৰ দাবীসমূহ মেইনলি চাওক আমাক 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে যিটো এপইণ্টমেণ্ট দিছিলে আমি প্ৰায় 25-30 বছৰ একোখন বিদ্যালয় আমি শিক্ষকতা কৰাৰ পিছত আমি এপইণ্টমেণ্ট পোৱাৰ আগমুহূৰ্তলৈকে আমি গম নাপাইছিলোঁ আমাক দিয়ে টিউটৰ হিচাপে দিব বুলি টিউটৰ হিচাপে আমাক নিযুক্তি দি পেলাই সামান্য 10,000 টকা আমাক মাননি দিছিলে গতিকে সেই 10,000 টকাৰ মাননিয়ে ঘৰ এখন কেনেকৈ চলিম গতিকে আমাৰ বহুত আমাৰ নিৰুপায় হৈ গৈছিলে গতিকে আমি কেইবাবাৰো আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছিলোঁ কিন্তু চৰকাৰে আমাৰ এই আন্দোলন কাৰ্যসূচী কোনো ভূক্ষেপ কৰা নাছিলে তাৰ প্ৰতিবাদ স্বৰূপে আমি আজি যিটো 22 তাৰিখৰ যিটো আমাৰ আন্দোলন কাৰ্যসূচী আমি শিক্ষা সঞ্চালকৰ কাৰ্যত আমি ঘোষণা কৰিছিলোঁ সেই আন্দোলনটো আমি বিশেষকৈ আমি মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰি আমি এই আন্দোলন কাৰ্যসূচী অল আছাম LP আৰু ME টিউটৰ এছ'চিয়েশ্যনে আহ্বান কৰিছিলে কিন্তু যোৱাকালি প্ৰায় 3টামান বজাত আমাৰ ডিৰেক্টৰ বাইদেৱে ফোন কৰি আমাৰ সন্থাৰ যিজন সভাপতি তেখেতক আলাপ আলোচনাৰ কাৰণে মাতি দিয়াত আজি আমাৰ এই 22 তাৰিখৰ এই প্ৰগ্ৰেমটো আমি সাময়িকভাৱে এইটো বাতিল নহয় এইটো সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ যদিহে অহা 26 তাৰিখে আমাৰ যি শিক্ষামন্ত্ৰী আৰু ডিৰেক্টৰ বাইদেউ আমাৰ সংস্থাৰ যিটো আলোচনা হ'ব সেই আলোচনাটোত আমাৰ মেইন কথা হ'ল কি আমাক শিক্ষকৰ মৰ্যাদা দিব লাগিব আমি টকা 10,000 12,000 আমি কেনেকৈ পৰিয়াল পালন দি আমি ল'ৰা ছোৱালীক কেনেকৈ আমি শিক্ষা আমি পঢ়া শুনা কৰাম ইত্যাদি সমস্যা এই সমস্যাবিলাক সমাধানৰ কাৰণে আমাৰ শিক্ষকৰ বাকী শিক্ষকৰ দৰে আমাৰ মৰ্যাদা দিব লাগিব আৰু তেনেধৰণৰ আমাৰ বেতন দিব লাগে আমাৰ ডিমাণ্ড মেট্ৰিক পাছ কৰিলে 25,000 টকা পায় কিন্তু সেই অনুপাতে আপোনালোকক 10,000 টকা দি আপোনাৰ বেতন দিয়া সামৰি থৈছে হয় আজি 4 বছৰ হ'ল মেট্ৰিক পাছ কৰিলে 25,000 টকা পায় হয় ছাত্ৰজনে হয় এইখন পায় 1 লাখ টকা পায় কিন্তু শিক্ষকসকলকে কিন্তু 10,000 টকা বেতনে 10,000 12,000 আমাক ৰাখি থৈছে আৰু তাতোতকৈ ডাঙৰ কথা যে মুখ্যমন্ত্ৰী মহোদয় তেতিয়া শিক্ষামন্ত্ৰী
আছিলে তেখেতে কৈছিলে যে আপোনালোকে ট্ৰেকত সোমাই লওক, ট্ৰেকত সোমাই লোৱাৰ লগে লগে আপোনালোকে এমাহৰ ভিতৰত পৰ্টেল খুলি দিয়া হ'ব আৰু সেই পৰ্টেলত আপোনালোকে এপ্লাই কৰিব, লগে লগে আপোনালোকে টিচাৰলৈ উন্নীতকৰণ হ'ব বুলি তেখেতে আমাক আশ্বাস দিছিলে। কিন্তু আজি প্ৰায় 4 বছৰ উকলি গ'ল, তেখেতৰ পৰা আমি কোনো ধৰণৰ কমেণ্ট নোপোৱাৰ কাৰণে আজিৰ যিটো আমাৰ প্ৰস্তাৱিত যিটো মানে আন্দোলন ধৰ্ণা কাৰ্যসূচী আছিলে তেখেতৰ হস্তক্ষেপ বিচাৰি আমি এই আন্দোলন কাৰ্যসূচী আমি আজি আহ্বান কৰিছিলোঁ। কিন্তু আমি আমাৰ যিহেতুকে মুৰব্বী আমাৰ ডিৰেক্টৰ বাইদেউ তেখেতৰ আহ্বানত আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। এতিয়া আমাৰ প্ৰতিনিধি অল আছামৰ যিটো LP আৰু ME টিউটৰ এছ'চিয়েশ্যনৰ সভাপতি সম্পাদকসকল তেখেতক লগ কৰিব গৈছে, 5জনীয়া গোট এটা গৈছে। গতিকে তেখেতসকলৰ ফালৰ পৰা কি খবৰ আহে আমি তালৈ ৱেইট কৰি ইয়াত আজি যদিও আমি আন্দোলন স্থগিত ৰাখিছোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি যথেষ্ট সংখ্যক আমাৰ টিউটৰ ইয়াত সমবেত হৈছে আৰু যদি আমাৰ স্থগিত নহ'লহেঁতেন তেতিয়াহ'লে আমাৰ প্ৰায় 9,000-10,000 টিউটৰ আজি আহি আমাৰ ডিৰেক্টৰ অফিচত মানে ধৰ্ণা কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ। আমি প্ৰচাৰ কৰিছিলোঁ যে আমাৰ সদৌ অসম মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা 22 জুলাই তাৰিখে আমি অৱস্থান ধৰ্মঘটৰ আমাৰ বিভিন্ন দাবী পূৰণৰ স্বাৰ্থত আমি আন্দোলনৰ ঘোষণা কৰিছিলোঁ। কিন্তু আজি অলপ আগতে আমাক বিভাগীয় ফালৰ পৰা আমাক জনালে যে আমাৰ যি দাবী, সেই দাবীসমূহ তেখেতসকলে আলোচনাৰ মাজে সিদ্ধান্ত ল'ব বা আলোচনাৰ জৰিয়তে আমাৰ কামখিনি সমাধান কৰি দিম বুলি কৈ পেলাই তেখেতসকলে বাৰ্তালাপ কৰিছে আৰু তাক আমাক প্ৰতিশ্ৰুতি দিছে। তেখেতসকলক সন্মান জনাই আমি ঘোষণা কৰা 22 তাৰিখৰ এই আন্দোলনৰ কাৰ্যসূচীটো সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ আৰু আমি তেখেতসকলে 26 তাৰিখলৈকে সময় লৈছে। এই 26 তাৰিখৰ ভিতৰত যদি আমাক এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ যিটো টিউটৰৰ যিটো সমস্যা মানে শিক্ষকৰ পূৰ্ণ মৰ্যাদা দিয়াৰ কাৰণে আমি যিটো দাবী উত্থাপন কৰিছোঁ, সেই দাবীৰ প্ৰতি যদি সম্পূৰ্ণ আমি সহায় নাপাওঁ আৰু আমাক যদি মানে সম্পূৰ্ণৰূপে সহযোগিতা নবঢ়ায়, আমাৰ দাবী যদি পূৰণ কৰাৰ আশ্বাস সম্পূৰ্ণৰূপে লিখিত প্ৰতিশ্ৰুতি দি পেলাই যদি পূৰণ নকৰে তেতিয়াহ'লে অহা 26 তাৰিখৰ পিছত পুনৰ আকৌ আমি এনেধৰণৰ আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিম।